হয়, বেয়া লাগিছে। তেওঁলোকে আজি 15 দিন ধৰি আজি প্ৰতিবাদ কৰি আছে, প্ৰটেষ্ট কৰি আছে। কাৰণ মই এই ৰাস্তাটো সদায় অহা যোৱা কৰি থাকো। আমি ইয়াত দেখো ইয়াত প্ৰতিবাদ চলে, কিন্তু এদিন দুদিন চলে, তাৰপিছত প্ৰতিবাদ আকৌ বন্ধ হৈ যায়। কিন্তু এওঁলোকে আজি 15 দিন ধৰি এনেকে অনশনে দি কিনে দিনে ৰাতি ইয়াত ঠাণ্ডাৰ দিনত তেওঁলোকে বহি মেলি কাঁহী বাতি মানে হেৰি কৰি কিনে প্ৰতিবাদ কৰি আছে। বেয়া লাগিছে। চৰকাৰখন কি চাই আছে? আমাৰ কি ড্ৰাইভাৰ বিলাকৰ চালক বিলাকৰ কোনো আমাৰ কি হেৰি নাই নেকি? আমাৰ চালক বিলাকৰ ওপৰতে চলি আছে গোটেই ভাৰত হওক, গোটেই ৱৰ্ল্ড হওক, আমাৰ চালক খিনিৰ পৰাই চলি আছে। আজি 108ৰ কথাই কৈ আছো মই। আজি যি সময়ত আপোনাৰ কভিড আছিলে, কভিডৰ সময়ত তেওঁলোকে দিনে ৰাতি 24 ঘণ্টাই তেওঁলোকে আমাক সহায় কৰিছে। ক'ত কাৰ ঘৰত কি হৈছে, কোন মানে আপোনাৰ বেমাৰী আছে, কিবা আছে, বাচ্ছাৰ পৰা ডাঙৰলৈকে তেওঁলোকে গোটেইখিনি আমাক সহায় কৰি আছে। আজি তেওঁলোকৰ ওপৰত যদি এনেকুৱা ধৰণৰ অত্যাচাৰ চলি থাকে, আমাৰতো সহ্য নহয়, আমিও চালক হয়। কালি পৰহি আমিও তাত 108ত যাব লাগিব। গতিকে যিটো তেওঁলোকে দাবী লৈছে, তেওঁলোকৰ দাবীটো ন্যায্য হ'ব লাগে, মই সেইটোৱে বিচাৰো। চৰকাৰৰ ওপৰত মই এইটোৱে আহ্বান যে তেওঁলোকৰ যিটো দাবী, সেই দাবীটো তেওঁলোকে মানে ন্যায্য হেৰি কৰিব লাগে। সিদ্ধান্তত আমি আছো গোটেইসকল। আমি কাৰণ আমাৰ নাইট চুপাৰ বুলি নহয়, আমাৰ গোটেই নৰ্থ ইষ্টৰ যিমান চালক আছে আমি সকলোৱে আমি লগত জড়িত আছো। চৰকাৰেও দেখি আছে, চৰকাৰখনেতো দেখি আছে কি হৈছে কি হোৱা নাই। তেওঁলোকে চকু কাণ দিয়া নাই। আৰু যিটো কোম্পানী জিবিকে কোম্পানীটো তেওঁলোকক এতিয়া 1000 মানে চালকক তেওঁলোকে বৰখাস্ত কৰা বুলি মানে আমি শুনি আছো। কোনো পধ্যে হ'ব নোৱাৰে, কোনো পধ্যে হ'ব নোৱাৰে। যিহেতু বৰখাস্ত যদি তেনেকুৱা কৰা হয়, তেতিয়াহ'লে আমি আৰু বেলেগকে আমি